কেনে আছে সকলো ভালে থাকক আপোনালোক বাৰু ভালে আছে কিন্তু কেনেকৈ লগ পালো মই বৰষা বাক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হৈছে 23 তাৰিখ মোৰ এটা বিশেষ কামৰ কাৰণে এয়া দাদা আৰু মই গৈ আছো উজান বজাৰলৈকে আহিয়ে পালো এয়া হৈছে উজান বজাৰ স্থিত বৰষা ৰাণী বাহঁতৰ ঘৰ আৰু ইয়াতে চলি আছে আহিবলগীয়া চিনেমা জবনে আমনি কৰে টুৰ অডিশ্যন আৰু মই ভাবিলো প্ৰথমবাৰৰ কাৰণে কিবা এটা নতুন এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে যাই দিওঁ ভাবিছিলো বেছি মানুহ নহ'ব কিন্তু আহি পেলাই দেখা পালো বহুত বেছিয়ে মানুহ আৰু আজি বুলি নহয় বহুত দিনৰ পৰা আমাৰ অডিশ্যন চলিয়ে আছে আৰু কালিও আছে আৰু ইয়াতে তিনিখন আমাক পেজ দিলে য'ত 5টা চিন আছে সঁচাই এক নতুন অভিজ্ঞতা কাৰণ সকলোৱে ইয়াতে পঢ়া শুনা কাম কৰি আছে মানে স্ক্ৰিপ্টবোৰ পঢ়ি আছে 5টা স্ক্ৰিপ্ট দিছে আৰু এইফালে চাহৰ যোগাৰ কৰা আছে যদি কোনোবাই খাব বিচাৰে খাব পাৰে আৰু বৰষা বাহঁতৰ ঘৰতে ইয়াতে সকলোৰে কাৰণে ভাতৰ যোগাৰো কৰিছে তো ভাতটো খাই আহিলো ৰাতিপুৱা 10:30 বজাতে আহিছিলো আৰু এতিয়া বাজিছে 4:15 আৰু এই টাইমতে মোক অডিশ্যন দিয়াৰ কাৰণে মাতিলে আৰু এইফালে আছে ফিন্দ চিনিটো পায়ে চাগে আমাৰ যমুনামণিকৰ অডিশ্যন চলি আছে তেওঁ আহিছিলে অডিশ্যন দিবলৈ যদি ভালকে দিছে অডিশ্যন তেনেহলে ছবিত দেখা পাব তেখেতক আৰু এইটো হৈছে অডিশ্যন ৰুমটো আৰু ইয়াতে বহুত বেছি টেলেণ্টেড মানুহ আছে মোৰ বাৰু অডিশ্যন ভাল নহল আৰু এয়া আহোঁতে দাদাই কাম কৰা অফিচতো এবাৰ সোমাই আহিলো এইটোৱে অফিচটো